गोदानै दाजानाय तामुलपुर जिल्लाया जिल्ला जानाय नंला। दिल्लीयाव जथुमनाय हिमन्त बिश्व शर्मानि केबिनेटआ बे थांखिखौ लादों। गिबि मन्त्रि हिमन्त बिश्व शर्मानि केबिनेटआ रायजोनि गासै 4 जिल्लाफोरखौ गैया खालामनो थांखि लादों। आसामनिफ्राय 4 जिल्लाखौ गैया खालामनो थांखि लादों। गिबि मन्त्रि हिमन्त बिश्व शर्मानि केबिनेटआ रायजोनि गासै 4 जिल्लाफोरखौ गैया खालामनो थांखि लादों। दिल्लीयाव खुंनाय केबिनेट जथुमाव आसामनि 4 जिल्ला फारियै तामुलपुर, हजाई, बिश्वनाथ आरो बजालि जिल्लाफोरखौ गैया खालामनो थांखि लादों। तामुलपुर, हजाई, बिश्वनाथ आरो बजालि जिल्लाया गैया जागोन आसामनि मान सावगारिनिफ्राय। সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে এই কথা অৱগত যে অহা কালিৰ পৰা নিৰ্বাচনী আয়োগে অসমৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ কাম আৰম্ভ কৰিব। নিৰ্বাচনী আয়োগে আমাক এখন চিঠি লিখিছিলে যে অহা 1 তাৰিখৰ পৰা আমি কোনো ধৰণৰ প্ৰশাসনিক গোটসমূহৰ হাল সলনি কৰিব নোৱাৰো। তাৰ মানে বিভিন্ন সময়ত আপোনালোকে দেখিছে যে আমি মাজুলীৰ পৰা গোলাঘাটলৈকে গাঁও ট্ৰান্সফাৰ কৰিছো, লখিমপুৰৰ পৰা মাজুলীলৈ গাঁও আনিছো, বিভিন্ন জিলা মহকুমা আমি মাজে মাজে গঠন কৰো, ব্লক গঠন কৰো, পঞ্চায়ত গঠন কৰো। এতিয়া নিৰ্বাচনী আয়োগে ক'লে যে 1 জানুৱাৰীৰ পৰা এই ধৰণৰ কোনো নতুন প্ৰশাসনিক গোট আপোনালোকে গঠন কৰিব নোৱাৰিব। আৰু কেতিয়ালৈকে নোৱাৰিব? যেতিয়ালৈকে ডিলিমিটেশ্যন আয়োগে কাম শেষ নকৰে। তাৰমানে আমি সময়সীমাটো নাজানো যে কিমান দিনলৈকে এই বেন অৰ্ডাৰটো আমাৰ ওপৰত থাকিব। সেইবাবে প্ৰশাসনীয় দিশৰ পৰা যিমানবিলাক কাম আমি সময়ে সময়ে কৰি থাকিব লাগিছিল বা কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলো, সেই গোটেইবোৰ কাম আজিৰ কেবিনেটত আমি শেষ কৰিলো, যাতে নিৰ্বাচনী আয়োগে আমাক নতুন প্ৰশাসনিক গোট সৃষ্টি কৰিব যি বাধা দি থব অহা কালিৰ পৰা, তাৰ পৰিপ্ৰেক্ষিতত আমি যাতে নিৰ্বাচনী আয়োগৰ কোনো ধৰণে তেওঁলোকৰ বাধা নিষেধক আমি অমান্য নকৰো, আৰু আমি যাতে তেখেতসকলে যি ধৰণে আমাৰ পৰা অপেক্ষা কৰিছে আমি তেনেধৰণে অপেক্ষা যাতে ৰক্ষা কৰিব পাৰো। সেইবাবে যোৱা কেইদিনমানত আমি জিলা উপায়ুক্তসকলক সুধিছিলো যে আপোনালোকৰ কিবা এনেকুৱা হাল সলনিৰ কাম আছে নেকি জিলাৰ সীমাত। আজি জিলা উপায়ুক্তসকলৰ ৰিপৰ্টৰ ভিত্তিত আমি 14খন জিলাত কিছু গাঁৱৰ সামান্য পৰিৱৰ্তন কৰো। উদাহৰণস্বৰূপে মই আপোনালোকক ক'ব পাৰো যে উত্তৰ গুৱাহাটী টাউন কমিটিখন আগতে কামৰূপ জিলাত আছে, কিন্তু গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজখন সমাপ্ত কৰাৰ কাৰণে একেটা অথৰিটি যাতে জিলাখনৰ 2 মূৰে থাকিব পাৰে, কাৰণ এতিয়া আমি সময় শেষত আহিছো, আমাক সেই অঞ্চলটো হয় মেট্ৰ' বা ৰুৰেলত থাকিব লাগে। কিন্তু ৰুৰেলৰ ফালৰ পৰা মেট্ৰ'ৰ ফাঁচী বজাৰটোতো হাতত ল'ব নোৱাৰে। গতিকে স্বাভাৱিকভাৱে আমি কামৰূপ ৰুৰেলৰ পৰা উত্তৰ গুৱাহাটী টাউন সমিতিৰ অঞ্চলটো আমি কামৰূপ মহানগৰ জিলালৈ হস্তান্তৰ কৰিলো। ঠিক তেনেধৰণে আন জিলাসমূহতো এনেকুৱা সৰু সৰু দাবী বা জিলা উপায়ুক্তসকলৰ বিচাৰত কিছু সাল সলনি কৰাৰ প্ৰয়োজন আছিল। আজি আমি এনেকুৱা 14টা প্ৰস্তাৱত অনুমোদন দিছো, ইনভলভিং চাৰ্টেন ভিলেজেছ, যে এই ভিলেজখন ইয়াত যাব। আপোনালোকৰ মনত আছে কেইদিনমান আগতে আমি মাজুলীৰ পৰা এখন পঞ্চায়ত গোলাঘাটত দিছিলো। আজিও আমি কেবিনেটত তেনেকুৱা কেইটামান সিদ্ধান্ত আমি লবলগীয়া হৈছে, আৰু সেই সিদ্ধান্তখিনি জিলা উপায়ুক্তৰ প্ৰতিবেদনৰ ভিত্তিত আমি লৈছো।
কাৰণ কালিৰ পৰা আৰু কেতিয়া আমি কৰিব পাৰিম আমি নাজানো সো এইটো হল এটা কেবিনেটৰ সিদ্ধান্ত আছে দ্বিতীয়তে আজি কেবিনেটত আমি যথেষ্ট বেদনা লৈ আৰু মনত দুখ কৰি মনত আমি সকলোৱে যথেষ্ট দুখী কিন্তু অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত আৰু এক প্ৰকাৰ ক'ব গ'লে আমাৰ জাতি মাটি ভেটি প্ৰশাসনিক শক্তিশালী কৰা দিশৰ ওপৰত আলোকপাত কৰি আমি অত্যন্ত দুখ সহকাৰে কেইটামান সিদ্ধান্ত ল'বলগীয়া হৈছে মই অসমৰ মানুহক অসমৰ ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে নিবেদন কৰিম যে এই সিদ্ধান্ত কেইটা আমি কিন্তু ব্যক্তিগত লাভালাভ বা দলীয় লাভালাভৰ কাৰণে লোৱা নাই এইটো অত্যন্ত এৰাব নোৱাৰা কামৰ কাৰণেহে এই সিদ্ধান্ত কেইটা আমি বছৰৰ শেষৰ দিনটোত ল'বলগীয়া হৈছে আৰু মই নিজেও এইকেইটা লৈ ভাল পোৱা নাই কিন্তু কেতিয়াবা দেশৰ স্বাৰ্থত সমাজৰ স্বাৰ্থত প্ৰশাসনৰ স্বাৰ্থত প্ৰয়োজন হলে আমি কঠোৰ সিদ্ধান্ত ল'ব লাগে আৰু এনেকুৱা এটা সিদ্ধান্ত লৈছো আৰু তাৰ কাৰণে যিসকল ৰাইজে মনত অলপ দুখ পাব তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত ক্ষমাও বিচাৰিছো সিদ্ধান্ত কেইটা এনেকুৱা হল যে আমি বিশ্বনাথ জিলা গঠন কৰিছিলো আৰু মই ঘোষণা কৰিছিলো মোৰ হাতে দিয়ে বহুতখিনি কাম আগবাঢ়িছিল আজি আমি বিশ্বনাথ জিলাখনক পুনৰ শোণিতপুৰ জিলাৰ লগত একত্ৰীকৰণ কৰিবলগীয়া হ'ল ডেফিনেটলি বিশ্বনাথৰ ৰাইজে দুখ পাব কিন্তু এইটো কিছু সময়ৰ বাবে লোৱা সিদ্ধান্ত আমাৰ কিছু ৰোড মেপ আছে আৰু খুব সোনকালে আমি পুনৰ বিশ্বনাথ জিলা আমি উভতাই দিব পাৰিম এইটো এটা অত্যন্ত সাময়িক সিদ্ধান্ত আমাৰ ৰাইজৰ স্বাৰ্থত প্ৰশাসনৰ স্বাৰ্থত অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমি ল'বলগীয়া হৈছে ই এটা সিদ্ধান্ত দ্বিতীয় সিদ্ধান্তটো হল হোজাই জিলাখনকো আমি নগাঁও জিলাৰ লগত পুনৰ সংলগ্ন কৰিবলগীয়া হ'ল তৃতীয় সিদ্ধান্তটো হল বজালি জিলাখনকো আমি বৰপেটা জিলাৰ লগত পুনৰ সংলগ্ন কৰিবলগীয়া হ'ল অবভিয়াসলি দক্ষিণ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ জিলা নাছিলে গতিকে আমাৰ অসমৰ ৩৫খনে জিলা গতিকে এই হোজাই নগাঁও জিলাৰ একত্ৰীকৰণ বৰপেটা বজালিৰ একত্ৰীকৰণ শোণিতপুৰ আৰু বিশ্বনাথৰ একত্ৰীকৰণ আৰু বিটিএডি এৰিয়া তামুলপুৰ আৰু বাক্সাক আমি একত্ৰীকৰণ কৰিবলগীয়া হ'ল তাৰমানে অসমত 4খন জিলা কমি যাব আৰু তামুলপুৰ পুনৰ বাক্সাৰ লগত যাবগৈ বিশ্বনাথ শোণিতপুৰৰ লগত যাবগৈ হোজাই নগাঁৱৰ লগত যাবগৈ বজালি বৰপেটাৰ লগত যাবগৈ কিন্তু এই সিদ্ধান্তটো সদায় কাৰণে নহয় জাতীয় জীৱনৰ স্বাৰ্থত এটা ট্ৰেনজিশন ফেজৰ কাৰণে অকনমান সময়ৰ কাৰণে প্ৰশাসনৰ স্বাৰ্থত জাতীয় জীৱনৰ স্বাৰ্থত ই এটা অন্তৰ্বৰ্তীকালীন বা অলপ কম সময়ৰ কাৰণে এই সিদ্ধান্তটো আমি লৈছো আৰু এই সিদ্ধান্তটো আমি উপযুক্ত সময়ত ইয়াত আমি পুনৰ বিচাৰ বিবেচনা কৰিব পাৰিম ৰাইজক মই সেই বিষয়েও ডেফিনেটলি প্ৰতিশ্ৰুতি দিম অৱশ্যে সুকিয়া আৰক্ষীৰ জিলা চলি থাকিব নাইক জিলা